এটা ব্ৰেকিং নিউজ ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ প্ৰসূতিৰ নৌকাতে প্ৰসৱ মাজুলী 108 নৌকা জন্ম কন্যা শিশু মাজুলীত চিকিৎসাকৰ্মীক আক্ৰমণৰ ঘটনাক লৈ উত্তেজনা বিৰাজ কৰাৰ সময়তে মঙলবাৰে নিশা 12:45 ব্ৰহ্মপুত্ৰৰ মাজত সুকলমে সন্তান প্ৰসৱ কৰাই 108 EMT কৰ্মী ইছান্ত নৰহে সীমা ভনিয়া নামৰ প্ৰসূতিগৰাকীক জৰুৰীকালীনভাৱে যোৰহাটলৈ লৈ যোৱা অৱস্থাত ব্ৰহ্মপুত্ৰৰ মাজত 108 নৌকাত প্ৰসৱ হয় কন্যা শিশু প্ৰতিকূল বতৰৰ মাজতে 108 চালক অমূল্য পামেগাম অজয় সাতুলা আৰু EMT ইছান্ত নৰহে এগৰাকী প্ৰসূতিক সীমিত সুবিধাৰে প্ৰসৱ কৰোৱা কাৰ্যক সকলোৱে শলাগ লৈছে। হয় ডক্টৰ মানে কিছুমান মানুহে কিবা দুখ হ'লে ডক্টৰকে জগৰ দিয়ে কিন্তু ডক্টৰৰ গাতে জগৰ নাই মানুহবিলাকে অসুবিধা কৰাৰ কাৰণেহে ডক্টৰবোৰ নাইকিয়া হয় কালি আমাৰ বোৱাৰীজনী ঢুকা মানে লেবাৰ পেমেণ্ট হ'ব হ'ল আৰু তাৰপৰা গড়মূৰলৈ আনিলে গড়মূৰতো ডক্টৰ নাইকিয়াৰ কাৰণে আকৌ যোৰহাটলৈ ৰেফাৰ কৰি দিলে যোৰহাটলৈ যাওঁতে নাওতে আমাৰ বোৱাৰীজনী যেনিবা ছোৱালীজনী হ'ল 108 যোগে গৈছিলে তাৰপৰা নাওতে ছোৱালীজনী হোৱা দেখি আকৌ তাৰপৰা ইয়ালৈ উভতি আহিবলগীয়া হ'ল 108 সহায় কৰিছে বাৰু আমাক ভাবটো আহি এতিয়া গৰমতে আছেহি আৰু 108 ফেৰী আৰু 108 গাড়ী কিমান সময় সহায় কৰিছে ৰাতি 12:30 মই 108 ধন্যবাদ জনাম যে মই ইমান মানে বৰষুণ বতৰতে তেওঁলোকে যে মোক অনুভৱ কৰি নি পেলাই নাওতে হ'লেও মোক প্ৰসৱক হেৰি কৰিছে তেওঁলোকে মানে জন্ম দিছে মোক কেঁচুৱাটো ময়ো কষ্ট কৰিছোঁ কিন্তু তেওঁলোক নোহোৱাটো মইতো নোৱাৰিম নদীৰ মাজতে জন্ম হৈছে ৰাতি হৈছে 12:30 বজাত 4টা বজাত মই সেইকাৰণে নিউজ লাইভৰ দৰ্শকসকলক প্ৰণাম জনাইছোঁ যে এনেকুৱা আৰু আজিকালিতো ডক্টৰ হেৰি কৈছে কি ডক্টৰটো ভয় খাবই মাৰ পেচেণ্টে হেৰি কৰিলে কিন্তু এইটো কষ্ট হ'বই সেইকাৰণে মই ধন্যবাদ জনাইছোঁ মই মানে মোৰ ছোৱালীজনী হৈছে বাৰু 3 কেজি 120 গ্ৰাম তেওঁলোকে বহুত সহায় কৰিছে মই ধন্যবাদ জনাইছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ খাৰকাটি গাঁও